চাকৰি নেপালো সময় ছুটি গুড মৰ্নিং বন্ধু কি খবৰ সকলে চাগে ভালে গীতিকা ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ তো গীতিকা ব্লগ আৰম্ভ কৰিছোঁ বন্ধু সুপ্ৰভাত উঠিলোঁ উঠি মেলি কাম বন কৰি আজৰি আৰু এতিয়া সদায় আহিছোঁ আৰু এয়া জালিং জুপুৰাং লৈ পিনে এয়া দেখিছেনে এফালে এটা কান্ধত মোনা আৰু এটা ডিঙিত লৈ আহিছোঁ বাপেকে আৰু এইবোৰ হাতে লৈ আহিছে বাৰু ৰোৱনীবিলাকে তো তেখেতলোকৰ জাপি নেৰিছে বাৰু বৰষুণটো চিপচিপকৈ দি আছে তো খাই বৈ আহিছে বোলে আমাৰ ডাঙৰ বতীয়ে বোলে ঘৰতে পথাৰত খাবলৈ নাই না হে কি আনিছে সেইখিনি জাহাজী কল বা জাহাজী কলহে খাব আৰু দেই দীঘল জাহাজী কল মা আজি জাহাজী কল খোৱাহে ব'ল আৰু চাহপানীৰ লগতে খাই নে আগতে খাই নাজানো খালি দেই বন্ধু বান্ধৱী হ'ল কাৰণ দেখাইছে আৰু গৈ পিনে খাই লয় যদিও নাজানো বহি লয় যদিও আৰু মালটো বৰ দাইল আছে খাই ল'বও পাৰে তো এতিয়া ব্লগটো আৰম্ভ কৰিছোঁ আৰু গৈ আছোঁ আৰু ৰাস্তাটো নেদেখাওঁ জানেই আৰু 7 মাইলমান বোকা আৰু এতিয়া ধুনীয়াকৈ লৈ গৈছোঁ আৰু এইফালে সাজো লৈ গৈছোঁ বাপেকে 1 বটল পাপালে বুলি আমাৰ বইনীয়ে আকৌ খাই ল'লে আগতীয়াকৈ 1 গিলাচ হাৰিয়া দাৰু জিনা চৰো তো বন্ধুবান্ধৱীসকল ব্লগটো আৰম্ভ কৰিলোঁ তোলে বলক বন্ধুবান্ধৱীসকল পথাৰ আহি পাই গ'লোঁ আৰু সেইফালে পাপাই হাল বাই আছে তো জলপানবোৰ ইয়াত থৈ ল'লোঁ তো আজি হাত দীঘল চোলা পিন্ধি নাই অহা বাপেকে কাৰণ কেলৈ চব তিতি খতম হৈ গৈছে কাৰণ কেলৈ ইমানেই বোকা লাগে মোৰ ইমানেই মৌ পোৱালি হৈ যাওঁ তো মানে চাৰ্ট মানে শেষ কৰি পেলাইছোঁ আৰু যি হওক স্পৰ্টিং হওক চাৰ্ট হওক আজি একদম ডাঠ চোলা এটা পিন্ধি আহিছোঁ বাপেকে ৰ'দটো নিদিলেও হয় আৰু সূৰ্য দেৱতাই তো ইন্দ্ৰ দেৱতা কিবা চিপচিপকৈ বৰষুণ জাক দিছে তো পানীও হৈছে বাৰু আমাৰ বাম মাটিবোৰ এইবোৰ দেখিছেনে ইমান ধুনীয়াকৈ তো এইফালে বইনী ভাল লাগিছেনে ভাল লাগিছে আজি হাৰিয়া খাই আহিছে মানে সাজ খাই আহিছে 1 গিলাচ খাই দিলি আৰু নিজে উলিয়াই দিলে দে তো পাপালৈ 1 বটল লৈ আহিছোঁ ইয়াত দেখিছেনে এইয়া বগা পানী মানে লাও পানী তো ঠাই অনুযায়ী বেলেগ নাম কিছুমানত শিৱসাগৰ ছাইডে লাও বুলি কয় লাও আমাৰ এইফালে সাজ বুলি কওঁ তহঁতৰ ভাই কি কয় লাও কয় তহঁতৰ কি হাৰিয়া পানী লাও পানী 20 টকা বটল নি বা এইটো বিজনেছ কৰিব লাগিব ধৰিলে দেই তো ঔটেঙাৰ তলত মানে ধুনীয়াকৈ বহি আছোঁ কেছা লগা মেৰা মজাক মানে বহা নাই ঠিক হৈ আছোঁ তো জলপানটো খাই লওঁ ফটাফট এইফালে খাই আছে মই খাই এটা লওঁ একদম 1 গামলা এইফালে দেখিছে খাই একদম ধুনীয়াকৈ পেকিং কৰি থৈছোঁ এইটোক পেকিং কৰা কয়নে তো এইফালে বইনীয়ে পূৰা দি আছে কি শাক কৰি আকৌ ৰঙালাও চানা গাজ টেঙা আচাৰ তো বুটমাহ কেঁচা বুটমাহ খাই আছে আৰু পূৰা তো বুটমাহখিনি খাই ল'লে বাৰু এতিয়া এইফালে আমাৰ ককাইদেৱে খালি হেৰি ৰুটি খালে ৰুটি মেইন ৰাতিপুৱা আমি আকৌ ভাত খাই ল'লোঁ বাপেকে আৰু এতিয়া ৰুবগৈ লাগিব ফটাফট তো বৰষুণ দি আছে ভাজি বনাই আনিছিলোঁ দাইল কৰি পেলালে হয়নে বইনী 1 নাও দাইল কৰি পেলালে বাপেকে বন্ধুবান্ধৱী গ'ল ভাত খাই ল'লোঁ খাই মেলি ৰুই আছিলোঁ ভণ্টি আহি পাই গ'লহি আজি কি চোলা একে নেকি তো ভাত খাই উঠি ডাইৰেক্ট কেমেৰা নকৰিলোঁ কাৰণ প্ৰথমে ৰুই লওঁ বুলি ভাবিলোঁ কাৰণ কেলৈ পূৰা দবাপিটা বৰষুণ দি আছিলে তো তিতি এদাই দেখিছেনে গোটেই গামোচা চামোচা চুলি তুলি তিতি এদাই তো একদম আৰু জাপি লৈ পিনে কাম কৰিব নাজানো পিছে জাপি গৈ আগফালে হ'বগৈ নহ'লে তো গোজা গৈ ক'ৰবাত মানে ৰোৱা গোজাটো গৈ ক'ৰবাত পাবগৈ তো আমাৰ ধুন্দি বাইদেউ আহিছে তো ৰুই আছে এয়া মিহিকৈ আৰু আমাৰ এইফালে বইনী আজি কি তাক হেৰি কি বেলেগ কৰি দিলে নেকি আজি বইনী আজি ঝুগতে মাৰি দিছে আৰু লাও পানী ঝুগত হয় নাই কিমান দুবাৰ ৰুলে গমেই নাপালে লাও পানী ঝুগতে আজি আৰু বইনী পকলৰ বাৰ্থডে বোলে অহা মঙলবাৰে বইনী অহা মঙলবাৰে বাৰ্থডে নিজৰ জীয়েকৰ কি মাহত জন্ম সি নাজানে সি বাৰ্থডে অহা মঙলবাৰে কৈ দিছে এইফালে আমাৰ ধুন্দি বাইদেউ আছে দুডুবাৰ ৰুলোঁ বাৰু আৰু এডৰা আছে আৰু তো এইদুবাৰ ডাঙৰ পূৰা ডাঙৰ একদম এই ডাঙৰ তো একদম মানে আজি মাথা ঘূৰাই গ'ল দিন ধুন্দি বাইদেউ নহা হ'লে মোৰ এনেকৈ পৰি পিনে ঠাচ কৰি দিলোঁ সেইদিন তো মাথা ঘূৰাই গৈছে যিমান ডাঙৰ দুটা ডাঙৰ দুবা হৈছিলে আৰু এটা এতিয়া বেছি ডাঙৰ নহয় বাৰু এইটো ৰুবও জানো ববও জানো চহৰৰ দাদা গাঁৱৰ ডেকাই সঁচা মৰম দিব যে মোক চাবা হয় জানো কথা হয় নাই তই ক কঠীয়া বাচিব না এইটোবাৰ ওলাইছে তই তামাম লক্ষী কিন্তু কঠীয়া যদি যোৱাব জানো আমাৰ ডাঙৰ বৌয়ে কৈছে বিয়াত লক্ষী বোলে আমাৰ পথাৰত লক্ষী আহিব এইটো লক্ষীয়ে বাৰু হয় নাই বইনী আমাৰ বইনী আজি ক'বই পৰা নাই
হে সেইফালে যে তোক এৰি পিনে খালে হে ঐ তোক এৰি পিনে খালে যে লাও পানী বইনিলে থৈ দিছে নি অকণমান বা বইনীয়ে তোক এৰি নাখায় কিন্তু দেই ককাই দেৱে বোকা নাই নেকি তই য'ৰ পৰা হ'লেও ধাৰলৈ হ'লেও বোকা আনি তই গোজাটো দে নহ'লে তোক উৱাই দিম আকাশত অ' গামোচাতে লিখি থলোঁ তোমাৰে নাম বইনী গান এটা গাবলৈ চোন নাজানে বোলে যাবগৈ লাগিব মই অৰুণাচললৈ ইয়াক আজি পেলাই ল'বি অঁ এই একদম বোকা নিফুট হৈ আছে এক টোপাল বোকা নাই লগত আমি আকৌ মহ পাৰি সংপাই অঁ আলি এনে যাবি হেৰে পজেৰে পজায়েনো পানী চলি কোনোবা ক'লে এতিয়া দুডুবা ৰৈ হৈ গ'ল মানে দুডুবা তাৰপৰা এতিয়া চাহপানীটো খাই লওঁ বুলি হাউতকৈ আৰু বহি লওঁ অলপ তাৰপাছত দিম নেক্সট দুবাটো আৰু এইফালে আমাৰ ফাদাৰে একদম পূৰা সাজৰ জুতি লৈ আছে অ' কেঁচা চানাৰ লগত এইহে মানুহ পথাৰতো জুতি পায় কেঁচা বুটৰ লগত সাজ দেখিছেনে বাপা ঐ আৰু বৈ নিবগৈ এইখিনি বোলে বা আৰু বৈনী কম লাকি নহয় দেই ন হে পথাৰতো সাজ খাব পাৰ ঘৰতো সাজ খাব পাৰ ইয়ে মা ঐ ধুন্দে আজি কিন্তু এই নহ'ব কিন্তু ন আমি নেমানিম আজি বৈনীক নেমানিম আমি হে ঔটেঙা পাৰিলে বা পাৰিব আকৌ আমাৰ মায়ে আজি মানে ৰাতিপুৱাই এলাউন্সটো কৰি দিছে মানে ঘোষণা কৰি দিছে ঔটেঙা কেইটামান পাৰি লৈ যাবলৈ কৈছে তো নিবই লাগিব নহ'লে আমাৰ কমলা শুকা ধৰা যিহে উগ্ৰমূৰ্তি উঠিব বা এয়া এইহে কামিয়াল ছোৱালী পাৰ কাটিব জানা বা জানে আকৌ দেই আমাৰ ধুন্দি বাইদেৱে নকৰিলে কোনে কৰিব হয় নাই আধা লিখা যি ভাল পোৱা জানো চা তুমি পুৰাবা কেমেৰাৰ কাৰণে মানে ভিডিঅ'ৰ কাৰণে অকল পাৰ কাটে সেইটো কথা নহয় বাৰু আমি জানো বাৰু ন বুলি ন ধুন্দি বাইদেউ ভিডিঅ' অকল বনাবৰ কাৰণে অকল মানে হাতত কোৰখন নলওঁ বুলি হয় নাই আৰু বোকা অকণমান নলওঁ বুলি এয়াহে কামিয়াল ছোৱালী পাৰিব এসাঁজ খাব পাৰিবি পাৰিবি চাহপানীটো খাই লওঁ আৰু তাৰপৰা কাটি থাকিবি মানে ৰুই ল'ম তাৰপৰা কাটিবি এইফালে জাহাজী কল আনিছে কিন্তু কিছু লোভ লাগি গৈছে অ' আৰু যেনেকুৱা ভীমৰ কতে আহিছে অ' এইটো সৰু সুৰা ভীমে আৰু ছটা ভীম কালি নদীত গা ধুলে মানে আৰু চাদৰখনকে নদীতে উটুৱাই পেলালে ধৰ কৈছে দূৰলৈ যোৱাৰ পিছত কি ধৰিম আকৌ চাদৰ বুলি কোৱা নাই কিন্তু ধৰ কৈছে গৈ বহুত ডোখৰ পালেগৈ আমি গৈ জেঙত লাগি থাকিলোঁ বাৰু তই এতিয়া বৰষুণ জাকো আহিলে আৰু তই চাহটো খাই লওঁ ফটাফট অঁ কৈ দে ধামকৈ কৈ দে ধামকৈ তই ৰোৱা মজাটোৱে বেলেগ এইকেইদিন তই ৰুই থাকোঁতে তই এতিয়া চাহটো খাই লওঁ বলক চাহ বাকী চাহটো খাম এইটো সাজটো আছিলে খালী কৰি দিলে বৈনী আৰু পাপাই কি আনিছ পানী অ' জানো হ'ব যে সলনি বাপা এতিয়া আমাৰ ফ্লাক্স হয় দেখিছে জানো আপোনালোকৰ ঘৰত আছে নাই নহয় যদি লাগে ক'ব মই এইটো পাৰ্চেলকৈ পঠিয়াই দিম বুটমাহ ই আধা খালে নাই এইফালে জাহাজী কল আনিছে বোলে চাং ক কোনটোত পাপা নেখাং মই জাহাজী কল ইমান ডাঙৰ নহয় বাপা খেতি দিনত খল আয়া বৈনী তই নাখাও বা নেখাকে দুপুকিয়ালে তই ইপাৰলৈ যাবিগৈ কৰি আছে বৰ্তমান আমি গ'ল এইফালে ৰুই শেষ হৈ গ'ল মানে এখন পথাৰ শেষ হৈ গ'ল ডাঙৰ বহুতৰ আৰু এতিয়া বহুত ডাঙৰ জুইয়া ভঁৰাল বনাব তো বনাই আছে বাৰু এটা পুতিলে বাপেকে এইটো দেখিছেনে এইয়া এটা ভঁৰাল হ'লেই আৰু এটা বনাই আছে একদম মিহি মিহিকৈ লিহিটি ভিটি বাহ এয়াহে কয় জুইয়া ভঁৰাল এই ধান ধেৰ হ'ব এইবাৰ কৃষ্ণ ভগৱান ধান হবিয়া দে একদম ডাঙৰ ভঁৰাল হ'ব এইটো এয়া দেখিছেনে বন্ধু বান্ধৱী কল আমাৰ খেতি শেষ হ'লে মানে এনেকৈ ভঁৰাল বনোৱা হয় এখন পথাৰ শেষ হ'ল যিহেতু বা মানে আমাৰ ডাঙৰ বহুতৰ সেইকাৰণে দুটা ভঁৰাল বনাই দিছে সেইখিনি বাচিলে যে তো সকলো খেতি উঠিলে বাৰু এনেকৈ নিয়ম কৰে আমাৰ প্ৰত্যেক গাঁৱৰ ৰাইজে বাৰু খেতি উঠাৰ পিছত আমাৰ কৰিম বাৰু যিদিনাখনি আমাৰ খেতি শেষ হ'ব তেতিয়া ভঁৰাল বনাম আগতীয়াকৈ ভঁৰাল নবনাই বাৰু এতিয়া বহুতৰ শেষ হ'ল কাৰণে আৰু বনাইছোঁ লেডিজ ফাৰ্ষ্ট বুলি কয় যে এইটো এটা কথা সঁচা কিন্তু দেই এতিয়া ভঁৰাল বনাই পিনে একদম পূৰা প্ৰমাণিক কৰি দিলে যে ৰোৱনীক কোনো পাকে কম নহয় বাপেকে ৰুই দিলে গোটেই সৃষ্টি হে ধুন দেই আজি হাই কি বুলি কয় খেতি উঠা খাবিগা দেই দেই ব'ল খেতি উঠা খামগৈ এতিয়া তো গৈ থাকো বন্ধু বান্ধৱী গ'ল ব'লক
বন্ধু-বান্ধৱীসকল বোকাবোৰ উঠাবৰ কাৰণে একদম ৰাস্তা পাৰ হৈ ফালি চিৰি আহি নদীত মানে বোকাবোৰ উটুৱাই যাওঁ বুলি ভাবিছোঁ আৰু ধুন্দিয়ে পাৰ হৈ গৈছে এটি সাঁতুৰিব নাজানে এজনীও তো সেইকাৰণে বামতে ধুই আছে খতম Tell me pretty lies, look me in the face. Tell me that you love me, even if it's fake.